হেল্ল' ফ্ৰেণ্ডছ, উন্নত মানদণ্ডৰ DLED ভিডিঅ' পাবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। শ্ৰদ্ধাৰ ছাৰসকল, জয়তে মই মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি কোৰ্ছ 504ৰ ব্লক 2ৰ এটি ডাঙৰ সমস্যালৈ আপোনাৰ ওচৰলৈ আহিছোঁ। এই সমস্যাটো আজি আমি সমাধান কৰিম। আজি এই ভিডিঅ'টোতে আমি শিকিম মাধ্য কি, মধ্যমা কি, বহুলক কি আৰু মাধ্য আমি কিদৰে উলিয়াওঁ, মধ্যমা কিদৰে উলিয়াওঁ আৰু বহুলক কিদৰে উলিয়াওঁ। ইয়াত মই আজি প্ৰশ্ন হিচাপত অনা নাই, আমি জাষ্ট ইয়াৰ জ্ঞান ল'ম যাতে আপুনি এই মাধ্য, মধ্যমা আৰু বহুলক সম্পৰ্কীয় যিকোনো প্ৰশ্ন আহিলে আপুনি সমস্যাটো সমাধান কৰিবলৈ সক্ষম হয়। আহক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আপুনি যদি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ এই চেনেলটো আপুনি এতিয়াই ছাবস্ক্ৰাইব কৰি থওক, কাৰণ DLED পাঠ্যক্ৰমৰ আমাৰ 2 বছৰীয়া পাঠ্যক্ৰমটোৰ এবছৰ ইতিমধ্যে আমাৰ শেষ হ'ল আৰু এবছৰ বাকী আছে। এই বছৰটো আপুনি যদি মোৰ লগত থাকিম বুলি ভাবিছে, মোৰ এই ভিডিঅ'সমূহ উপভোগ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। মই আগতে যিবোৰ 504ৰ ইতিমধ্যে মই 3টা ভিডিঅ' আপলোড কৰিছোঁ, এইটো 4 নম্বৰ ভিডিঅ'। আৰু এইদৰে মই বিভিন্ন ধৰণৰ মানে প্ৰশ্নসমূহ লৈ আপোনাৰ ওচৰলৈ এই গোটেই বছৰ যদি আহিয়ে থাকিম। সেয়ে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপুনি মোৰ এই ভিডিঅ'সমূহ উপভোগ কৰিবলৈ সক্ষম হ'ব। আহক এতিয়া আমি আগবাঢ়িছোঁ। ছাৰসকল, মাধ্য কি, মধ্যমা কি আৰু বহুলক কি? এই মাধ্য, মধ্যমা আৰু বহুলক এই তিনিওটা হৈছে কোনো এটা যদি শ্ৰেণী আমাক দিওঁ, ধৰা হওক এনেকুৱা ধৰণৰ যে আপোনাৰ বিদ্যালয়ত যিখিনি ক্লাছ 5ৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ যদি আমি উচ্চতাকেইটা জুখি লওঁ, প্ৰত্যেকৰে উচ্চতা নিশ্চয় বেলেগ বেলেগ হ'ব। আৰু সেই ছাত্ৰ ছাত্ৰীসমূহৰ বিভিন্ন উচ্চতাসমূহৰ পৰা আমি যেতিয়া মাজৰ উচ্চতা এটা মানে মধ্যম অংশত থকা উচ্চতা এটা যদি আমি নিৰ্ণয় কৰিব লাগে, তেতিয়াহ'লে আমি এই 3টা প্ৰক্ৰিয়াৰ সহায় লওঁ: মাধ্য, মধ্যমা আৰু বহুলক। এটা প্ৰচেছত যিটো ৰিজাল্ট ওলাব সেইটো ক'ম মাধ্য, আৰু এটা প্ৰচেছত যিটো ৰিজাল্ট ওলাব সেইটো ক'ম মধ্যমা, আৰু এটা প্ৰচেছত যিটো ৰিজাল্ট ওলাব সেইটো ক'ম আমি বহুলক। সেয়ে লিখিছোঁ যে কোনো এটা শ্ৰেণীৰ বা কোনো শ্ৰেণী এটাৰ কেন্দ্ৰৰ পিনে থকা মান এটা নিৰ্ণয় কৰিবলৈ আমি 3টা বেলেগ বেলেগ কৌশলৰ সহায় লওঁ, যাক আমি মাধ্য, মধ্যমা আৰু বহুলক নাম দিওঁ। আহক এতিয়া এটা উদাহৰণৰ সহায় লৈ আমি এই মাধ্য কি, মধ্যমা কি, বহুলক কি আমি বুজিবলৈ চেষ্টা কৰোঁ। তলত এটা উদাহৰণ দিছে। এক, 2, 3, 2, 5, 7, 8, 9, 3 এই শ্ৰেণীটোৰ মাধ্য, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা। ছাৰসকল, এই প্ৰশ্নটো ডাঙৰকৈ আহিব পাৰে, মানে দীঘলীয়া প্ৰশ্ন হিচাপতো আহিব পাৰে, 10 নম্বৰীয়া প্ৰশ্ন হিচাপেও আহিব পাৰে। তেতিয়া আপুনি এই শ্ৰেণীটোৰ আমি কিদৰে মাধ্য নিৰ্ণয় কৰিলোঁ সেই স্তৰসমূহ আমি ইয়াত লিখিব লাগিব। আৰু এই স্তৰসমূহ মই প্ৰথমে কৈ গৈছোঁ। প্ৰথম মাধ্য নিৰ্ণয় কৰিবলৈ প্ৰথম স্তৰটো হৈছে যে পৰ্যায় 1 বা স্তৰ 1, আপুনি যি লিখে। পৰ্যায় 1ত আমি লিখিম যে এই সংখ্যাসমূহৰ যোগফল নিৰ্ণয় কৰিম। এই সংখ্যাসমূহৰ যিবোৰ সংখ্যা আমাক দিয়া আছে আটাইকেইটা সংখ্যাৰ যোগফল নিৰ্ণয় কৰিম। দ্বিতীয় পৰ্যায়ত মুঠ সংখ্যা কেইটা আছে তাক নিৰ্ণয় কৰিম। আৰু তৃতীয় পৰ্যায়ত আমি সূত্ৰটো এনেকৈ ব্যৱহাৰ কৰিম যে মাধ্য হ'ল সংখ্যাবোৰৰ যোগফল ওপৰত আৰু মুঠ সংখ্যাটো তলত,
ইয়াতে মই আগতে উলিওৱা নাই, সেইকাৰণে ইয়াতে যোগফল হিচাপে দেখাই দিছোঁ। যদি আপোনালোকে আগতে যোগফলটো উলিয়াই লয় তেতিয়াহ'লে ডাইৰেক্ট মানকেইটা বহুৱাই দিলে হ'ল। ইয়াত গোটেইকেইটা যোগ কৰি পালোঁ ইয়াতে আমি 40 আৰু মুঠ সংখ্যা দেখিলোঁ আমি ইয়াতে 1 2 3 4 5 6 7 8 9 9টা। গতিকে মুঠ সংখ্যা হ'ল 9। এতিয়া 40ক 9ৰে আমি ডিভাইড কৰিলোঁ। ইয়াতে দেখা পালোঁ 9ৰে 40ত 4 বাদ দিলোঁ 37 হয়। আকৌ 4 নামিলে আকৌ 4 বাদ যাব, মানে 4 নামাৰ পিছত দশমিক দিলোঁ 0 এটা নামিল। তো ইয়াতে হ'ল 37, 4 বাদ দিয়াত আকৌ 4 নামিলে, তাৰমানে বাৰে বাৰে 4 4 4 4 এনেকৈ গৈয়ে থাকিব, মানে শেষ নহয়। গতিকে আমি ইয়াতে 4.4 হিচাপে লিখি দিলোঁ, যিহেতু এটা 5তকৈ ডাঙৰ সংখ্যা নাই। এইখিনিতে আপোনালোকে মন কৰিব, ইয়াত যিটো মাধ্য আছে, মাধ্য আমি সাধাৰণ ভাষাত গড় বুলিও কওঁ। গতিকে এইটো মাধ্য বা গড় একেই। নেক্সট, মধ্যমা নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব? মধ্যমা নিৰ্ণয় কৰাৰ প্ৰথম স্তৰটো হ'ল যে ইহঁতক যিবোৰ সংখ্যা দিয়া থাকিব, এই সংখ্যাবোৰক আমি হয় ঊৰ্ধ্বক্ৰমত নাইবা অধক্ৰমত আমি সাজি ল'ব লাগিব। ঊৰ্ধ্বক্ৰমত অথবা আমি অধক্ৰমত সাজি ল'ব লাগিব। আহক কেনেকৈ সাজে চাওঁ। আমি গোটেইকেইটা সংখ্যা এইদৰে সাজি ল'লোঁ। 1 আছিল এটা, 2 আছিল দুটা, 3 আছিল দুটা, 5 আছিল এটা, 7 আছে, 8 আছে, 9 আছে। সেইদৰে ধুনীয়াকৈ সৰুৰ পৰা ডাঙৰলৈ আমি সাজি গ'লোঁ। সেইটো ঊৰ্ধ্বক্ৰমত সজা বুলি কয়। আৰু আপুনি ডাঙৰৰ পৰা সৰুলৈ সাজি ল'ব পাৰে। ডাঙৰৰ পৰা ধৰক এনেকৈ 9 8, 9টো প্ৰথমে লিখিলে, 8টো ছেকেণ্ড লিখিলে, 7টো থাৰ্ড লিখিলে, এনেকৈ লিখি আহিব পাৰে। গতিকে যিটো হয় ঊৰ্ধ্বক্ৰমত নাইবা আপুনি অধক্ৰমত এইদৰে সাজি ল'ব। তাৰপিছত আমি চাম 2 মূৰৰ পৰা এটা এটাকৈ কাটি গৈ থাকিলে আপুনি এনেকৈ কাটি গৈ থাকক। থাৰ্ড, দেখা পালোঁ দুইফালে 4টা 4টা কটা গ'ল। তাৰপিছত মাজতে 3টো ৰৈ গ'ল। চ' মধ্যমা হ'ব 3। বহুলক নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব? বহুলক নিৰ্ণয় কৰাৰ প্ৰথম স্তৰটো হ'ল আমি প্ৰথম নিৰীক্ষণ কৰিব লাগিব যে ইহঁতৰ যিটো ফ্ৰিকুৱেঞ্চি বাৰম্বাৰ এটা কোনটোৰ বেছি হয়, অৰ্থাৎ কোনটো সংখ্যা বেছি বাৰ আছে। লাইনটোত মানে শ্ৰেণীটোত কোনটো সংখ্যা বেছি বাৰ আছে সেইটো চালে হ'ল। এতিয়া আমি ইয়াত দেখিলোঁ যে 2টো দুবাৰ আছে আৰু 3টো দুবাৰ আছে। গতিকে বহুলক 2 আৰু 3 হ'ব। আৰু বহুলক নিৰ্ণয় কৰাৰ ক্ষেত্ৰত যদি 2টো 3 বাৰ থাকিলে হয় তেতিয়াহ'লে অকল 2 হ'লৈ হয়। আৰু গোটেই এইটো 2টো দুবাৰ আছে, 3টো দুবাৰ আছে, 5টো যদি দুবাৰ থাকিলে হয় তেতিয়াহ'লে 2 3 আৰু 5 তিনিওটা হ'লৈ। এইদৰে আমি বহুলকবোৰ নিৰ্ণয় কৰোঁ। এতিয়া আহক, যদি প্ৰশ্নটো তলত দিয়া ধৰণৰ হ'লহেঁতেন, অৰ্থাৎ ইয়াতে আমি দেখিছিলোঁ 9টা সংখ্যা আছিল। যদি 9টা সংখ্যা থাকিলে বাৰু ঠিকেই আছে, কিন্তু যদি জোড় সংখ্যক ইভেন নাম্বাৰ, অৰ্থাৎ জোড় সংখ্যক যদি সংখ্যা থাকে 10টা থাকে, 8টা থাকে, 12টা থাকে, 14টা থাকে, তেতিয়া সেইবোৰৰ ক্ষেত্ৰত আমি দেখা পাওঁ মাধ্যটো ছেম হ'ব। গোটেইকেইটাৰ যোগফল ওপৰত আৰু তলত মুঠ সংখ্যা কেইটা আছে ছেম হ'ব। গতিকে ইয়াতে আমি গোটেইকেইটা যোগ কৰি আমি এক্সট্ৰাকৈ মই ইয়াতে 6 এটা লগাই দিছিলোঁ, বেলেগ একো কৰা নাই। গতিকে 6টো যোগফলে আগতে 40 হৈছিল আৰু এতিয়া 6টোৰ লগে লগে নিশ্চয় 46 হ'ব। আৰু এই 46ক আমি মুঠ সংখ্যা হ'ল 10ৰে হৰণ কৰাত দেখা পালোঁ। 10ৰে হৰণ কৰিলে যিকোনো সংখ্যাক যদি আমি 10ৰে হৰণ কৰোঁ, ওপৰত যি আছে তাকেই হয়, খালি এটাৰ আগত দশমিক দিব লাগে। তো আমি পালোঁ 4.6। এতিয়া আমি যদি মধ্যমা নিৰ্ণয় কৰোঁ, মধ্যমা নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আমি দেখা পাম ইয়াতে এইফালৰ পৰা এটা কথা ঊৰ্ধ্বক্ৰমত ফাৰ্ষ্ট সাজি ল'ব লাগিব। আগৰ দৰে ছেম টাইপ ঊৰ্ধ্বক্ৰমত সাজি লৈ আমি ইফালৰ পৰা এটা কটা গ'ল, ইফালৰ পৰা এটা কটা গ'ল, ইফালে কাটিলোঁ, ইফালে এনেকৈ কাটি গৈ থাকিলোঁ। দেখা পালোঁ মাজত কি হ'ল, 2টা ৰ'ল। কি ৰ'ল? 3 আৰু 5। গতিকে ইয়াৰ মধ্যমা হ'ব 2টাক যোগ কৰিম আৰু 2ৰে হৰণ কৰিম, মানে কি 2টা যোগ কৰি তাৰ আধা ল'ম। আধা ল'লে আমি নিশ্চয় 2ৰে হৰণ কৰিব লাগিব। ত' 3 আৰু 5 যোগ কৰি পালোঁ 8। আধা 8ৰ আধা উলিয়াবলৈ আমি 2ৰে হৰণ কৰিব লাগিব। গতিকে আমি কি কৰিলোঁ, হৰণ কৰি পালোঁ 4। গতিকে মধ্যমা হ'ল 4। আৰু বহুলক আগৰ দৰে ছেম থাকিব 2 আৰু 3, কাৰণ 2টো দুবাৰ আছে, 3টো দুবাৰ আছে, ছেম থাকিব। ছাৰসকল নিশ্চয় আপোনালোকে মানে মাধ্য কি, মধ্যমা কি আৰু বহুলক কি এই বিষয়ে নিশ্চয় মানে এটা ধাৰণা, স্পষ্ট ধাৰণা মনলৈ অহা বুলি ধৰি লৈছোঁ। আহিছে চাগে। যদি কিবা আপোনাৰ ক'বলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত
মানে কমেণ্ট কৰিলে হ'ল। এতিয়া পুনৰবাৰ ইয়াতকৈ ভাল ভাল ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিব ওলাইছোঁ। ইয়াৰ পিছত মই লৈ আহিম যে মাধ্যৰ বিশদ বিৱৰণ। মাধ্য যদি তাৰমানে মাধ্য এটা ইয়াতে সাধাৰণ সৰু শ্ৰেণী এটা দেখাইছোঁ, গতিকে ডাঙৰ ডাঙৰ যদি শ্ৰেণী থাকে সিহঁতক আমি মানে কিছুমান বৰ্গত ভাগ কৰিব লাগিব, আৰু এই বৰ্গবিলাক ভাগ কৰি লোৱাৰ পিছত আমি মাধ্য কিদৰে নিৰ্ণয় কৰিম তাৰ বিশদ বিৱৰণ লৈ মই ইয়াৰ পিছৰ ভিডিঅ'টোত আহি আছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই যথেষ্ট উপকৃত হৈছে। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।